এডেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱীসকল তো মই আজি এখন ৰচনা আনি আহিছোঁ। এইখন হৈছে বিজ্ঞানৰ অৱদান। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লাইছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। বিজ্ঞানৰ অৱদান আৰম্ভণি। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী। আদিম অৱস্থাৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি মানুহে আজিৰ অৱস্থা পাইছে। আমি আজি বিজ্ঞান অবিহনে জীৱন ধাৰণৰ কথাটো ভাবিবই নোৱাৰোঁ। বিজ্ঞান আমাৰ জীৱন ধাৰণৰ অংগ হৈ পৰিছে। মানুহৰ জীৱন ধাৰণ সহজ সৰল আৰু বিলাসী কৰি তুলিবলৈ বিজ্ঞানৰ নতুন নতুন বস্তু আৱিষ্কাৰ কৰিছে আৰু মানুহৰ জীৱনটো আৰামদায়ক কৰি তুলিছে। বিজ্ঞানৰ উপকাৰিতা। বিজ্ঞানে আজি আমাৰ পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যিকোনো প্ৰান্ততে ঘটা বা বাতৰি আমি মুহূৰ্ততে লাভ কৰিব পাৰোঁ। বিজ্ঞানে আজি আমাক কি দিয়া নাই? চপাহাল, ৰেল ইঞ্জিন, মটৰ গাড়ী, টেলিভিছন, মোবাইল, বিজুলী বাতি আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যাতায়াত যোগাযোগ সহজলভ্য হৈ পৰিছে। ঘৰত বহিয়ে আমি ক'ত কি ঘটিছে সেই কথা জানিব আৰু দেখিব পাৰোঁ। পূৰ্বতে মানুহে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ হ'লে নানা বাধা বিঘিনি অতিক্ৰম কৰি যাব লগা হৈছিল। কিন্তু আজিকালি পলকতে যান বাহন, ৰেলগাড়ী, উৰাজাহাজ আদিৰ সহায়ত এখন দেশৰ পৰা আন এখন দেশলৈ যাব পৰা হ'ল। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই দিছে। আজি বিজ্ঞানৰ জৰিয়তে মানুহে চন্দ্ৰত অৱতৰণ কৰিছে, লগতে অন্য গ্ৰহত বসতি স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। বিজ্ঞানৰ ন ন আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। কৃষি ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক উৎপাদনৰ ব্যৱস্থা হৈছে। খেতি বাতিৰ বাবে নতুন নতুন আহিলা পাতিৰ আৱিষ্কাৰ হৈছে আৰু যাৰ বাবে অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ অপকাৰিতা। বিজ্ঞানে এহাতে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে, আনফালে ই মানৱ জাতিৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োগে মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লেখীয়াই মাটিৰ প্ৰদূষণ কৰি ভৱিষ্যত জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। সামৰণি। সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। আমি বেয়াটো গ্ৰহণ নকৰি ভালটো গ্ৰহণ কৰিব লাগে। মানৱ জাতিৰ কল্যাণৰ কাৰণে বিজ্ঞানক ব্যৱহাৰ কৰি মানৱ জাতিৰ সমস্যা দূৰ কৰাৰ বাবে যত্ন কৰিব লাগে। অদূৰ ভৱিষ্যতে হ'ব পৰা সমস্যা সমাধানৰ বাবে বৈজ্ঞানিকসকলে চেষ্টা কৰিব লাগে। তদুপৰি পৰিৱেশক নিয়ন্ত্ৰণত ৰাখি জনকল্যাণ কৰিবলৈ ব্ৰতী হ'ব লাগে। মুঠতে বিজ্ঞান মানৱ সভ্যতাৰ অনবদ্য আহিলা। তো ছাৰ বাইদেউসকল, বন্ধু বান্ধৱীসকল, তো এইখনে আছিল ৰচনাখন। যদি আপোনালোকৰ ৰচনাখন ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তো তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ প্লে'লিষ্টত বহুত ভিডিঅ' আছে ৰচনাৰ ওপৰত, তো আপোনালোকে সেইবোৰ চাব। আৰু কিবা দৰকাৰ হ'লে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰিব, সেইবোৰৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।